প্ৰকৃতিৰ নিয়ম প্ৰকৃতিৰ মতে চলে। প্ৰাকৃতিকভাৱে যিবিলাক ঘটনা ঘটি আছে, এই প্ৰাকৃতিক ঘটনাবিলাকক কিন্তু কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে। যেনে ধৰক ধুমুহা, শিলাবৃষ্টি, বজ্ৰপাতৰ ভয়ংকৰ দৃশ্য, ভূমিকম্প। এই প্ৰাকৃতিক পৰিঘটনাবিলাকৰ মাজত প্ৰকৃতিয়ে কিন্তু নিজক তিষ্ঠি ৰাখিবলৈ চেষ্টা কৰে। এইখিনিতে এটা কথাই আপোনালোকৰ আগত দাঙি ধৰিবলৈ চেষ্টা কৰি আছোঁ। চাওক, ৰাতিৰ দৃশ্য, সন্মুখত এটি পোহৰ আপোনালোকে দেখিবলৈ পাইছে। কিমান ধুনীয়া এটি পোহৰৰ দৃশ্য। প্ৰাকৃতিক পৰিঘটনাবিলাকক যেনেকৈ কোনেও প্ৰতিৰোধ কৰিব নোৱাৰে, ঠিক আপোনালোকৰ সন্মুখত দেখি থকা সেই পোহৰটিৰ দৰেই আপোনাৰ দৰে মোৰ দৰে ব্যক্তিৰো কিছুমান নিজা নিজা পোহৰ আছে। ক'বলগীয়া কথাটো হ'ল, সকলো মানুহৰ মাজত কিবা নহয় কিবা এটা প্ৰতিভা সোমাই থাকে, আৰু সেই প্ৰতিভাটোক বিকাশ কৰিবৰ কাৰণে প্ৰতিগৰাকীয়ে ব্যক্তিয়ে আপ্ৰাণভাৱে চেষ্টা চলায়। কিন্তু ইয়াৰ মাজত কিছুমান মানুহে শিলাবৃষ্টিৰ দৰে আপোনাৰ গাত আঘাত কৰিব চেষ্টা কৰিব। কিছুমানে বজ্ৰপাতৰ দৰে আপোনাক ক্ষতি কৰিবলৈ বিচাৰিব। কিছুমান ধুমুহাৰ দৰে আহি আপোনাক তছনছ কৰি দুৰ্বল কৰি দিব। কিছুমান মানুহে ভূমিকম্পৰ দৰে আহি আপোনাক ভয় খুৱাই হৃদত কঁপনি তুলিবলৈ চেষ্টা কৰিব। কিন্তু ইয়াৰ মাজতো কিন্তু আপুনি মই বাচি থাকিব লাগিব। প্ৰতিজন ব্যক্তিৰ নিজা নিজা প্ৰতিভাক বিকাশ হ'বলৈ সকলোবোৰ মানুহে দিবলৈ চেষ্টা কৰিব লাগে। ইয়াতে আপোনাক মোক বেয়া পোৱা মানুহ থাকিবই। তাৰে মাজত আমি কিন্তু সকলোৱে নিজক প্ৰকৃতিৰ দৰে কঠিনভাৱে নিজক এডাপ্টেশ্যন কৰিবলৈ চেষ্টা কৰি যাব লাগিব। এই মানুহবোৰ, যিবোৰ মানুহে আপোনাৰ প্ৰতিভাক বিকাশ হ'বলৈ বাধা দি থাকে, আপোনাক সদায় তলপিনে লৈ যাবলৈ চেষ্টা কৰে, সেইসকল ব্যক্তি হয় উচ্চ শিক্ষিত হ'ব পাৰে, বহুত ধনী ঘৰৰ মানুহ হ'ব পাৰে, কিন্তু সেই মানুহবিলাক কিন্তু কেৱল বেলেগৰ সমালোচনাকহে পচন্দ কৰে। সেই ক্ষুদ্ৰ পোহৰটিৰ দৰে আপুনি মই সমাজত পোহৰ বিলাই থাকিব লাগিব, আৰু পোহৰ বিলাবলৈ চেষ্টা কৰি যাব লাগিব। ইয়াত যিসকল মানুহে আপোনাক মোক সমালোচনা কৰিবলৈ চেষ্টা কৰিব, সেইবোৰ আমি মন কাণ নিদিয়াই ভাল। আপোনাৰ কামক আপুনি ভাল পাওক, আপুনি আপোনাৰ কৰ্ম কৰি গৈ থাকক, সদায় সৎ কৰ্ম কৰক, সৎ পথত থাকক। সৃষ্টিকৰ্তাই আপোনাক মংগল কৰিব। আপোনাক বেয়া পোৱা মানুহবোৰ বেয়া পালেও আপোনাৰ একো ক্ষতি নহয়। গতিকে বেয়া পোৱাজনে বেয়া পাই থাকক, সমালোচনা কৰাজনে সমালোচনা কৰি গৈ থাকক। যিসকল ব্যক্তিয়ে আপোনাক ডাউনফল কৰিবলৈ চেষ্টা কৰে, সেইসকল ব্যক্তিৰ প্ৰতিবাদ নকৰি আপুনি নিজৰ কৰ্ম কৰি গৈ থাকিবলৈ দিনে ৰাতিয়ে আপ্ৰাণ চেষ্টা চলাই থাকক। নিজৰ কামক ভাল পাবলৈ শিকক। অল দ্য বেষ্ট।